শ্ৰীমন্ত শংকৰ হৰি ভকত জন যেন কল্পতৰু তাহান্ত বিনাই নাহি নাই নাই আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। হে ৰাম, উপাধি সম্বন্ধ কিছু নাহি যাহাতে সদা বিৰাজিত যিনি আপোনাতে যেতে ৰাম সেই সত্য স্বৰূপ বিভু পৰমঈশ্বৰে নিৰন্তৰ ধ্যান কৰি হৃদয় ঝাৰে ৰাম ভাগৱত শাস্ত্ৰ হৈ ব্যাসেৰ ৰচিত পৰম ধৰ্ম ইচ্ছি ৰাম আছে নিৰূপিত সাধু গণ অনুষ্ঠেয় যে যে ধৰ্ম হয় ইহাতে বৰ্ণিত আছে তাৰ পৰিচয় পৰমাৰ্থ বস্তু যাহা জগত ভিতৰে পৰম সুখদ যাহা জ্ঞাত চৰাচৰে কৃপাত বিনাশ হয় প্ৰসাদে যাহাৰ সেই বস্তু তত্ত্ব আছে ইহাৰ মাজৰ এই হেতু শাস্ত্ৰে কিবা প্ৰয়োজন ভাগৱত সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰৰ বচন ৰাম বেদৰ কল্পতৰু বিদিত ভুৱন ভাগৱত ফল তাৰ আছে নিৰূপণ শুকদেৱ মুখ হতে হুইয়া গালিত অবানিত হলতে আছে হৈছে পতিত চতুৰৰ ৰসিক গণ পৰশ্ৰৱণ ৰসময় এই ফল কৰহে হৱন বিষ্ণু ক্ষেত্ৰ বলি খ্যাত নৈমিষ কানন
বিৰাজিত আছে তথা তপোবন সৌনকাদি ঋষিগণে কৰে অৱস্থান ভাৰত বিদিত সেই মহাপুণ্য স্থান সহস্ৰ বৰ্ষ ব্যাপী যজ্ঞ কৰিয়াসন তথা মহামুনি গণ হৰি ধাম লাভা বাঞ্ছা কৰিয়ে অন্তৰে কৰিছেন দীৰ্ঘ সত্ৰ অতি ভক্তি ভৰে একদা প্ৰভাত যত তাপসনি কৰ নিত্য কৰ্ম সমাপ্ৰিয় হৰি সম্ভৱ আছে নবসীয়া সবে কুকেৰখন হেন কালে উগ্ৰ সবাশিলা তাহাক হেৰিয়া যত তপসনি কৰ ৰাম বহিতে এখন দিলা কৰিয়া ৰাম জিজ্ঞাসিলা অৱশেষে মধুৰ বচনে শুন ঘসুত কবিতাৰ স্থানে মহাভাৰত আদি যত আছে ইতিহাস সকলে তোমাৰ হৃদয় আছে প্ৰকাশ কৰি আছ অধ্যয়ন নিখিল পুৰাণ আপৰি আছ ধৰ্মশাস্ত্ৰ উহে মতিমান সকল শাস্ত্ৰৰে ব্যাখ্যা কৰি আছ তুমি নিখিল শাস্ত্ৰতে তুমি হৌ মহাজ্ঞানী অজানে শেষ বা শাস্ত্ৰ ব্যাস মহোদয় ব্ৰহ্মবেদী অন্য অন্য তাপসনি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম